হে গাইজ কেনে আছে আপোনালোকে আজি আকৌ আহিলো আপোনালোকৰ মাজত এটা প্ৰেংক কল লৈ হয় হয় গাইজ এটা প্ৰেংক কল লৈ মানে ভাবিছো এটা প্ৰেংক কল কৰিম বিকাশ অলৰেডি কৰা হৈছে আপোনালোকক জাষ্ট দেখুৱাম ভিডিঅ'টোৰ লগত লাষ্টলৈকে থাকিব বহুত মজা পাব মূৰ্খ বনাইছো মানে এই ভিডিঅ'টোত প্ৰেংক কল কৰি মানে মই নিজেও মানে কি এক্সাইটেড হৈ গৈছোঁ পুৰা হাঁহি হাঁহি তো আপোনালোকেও চাব চাই কিনে মজা ল'ব তো গাইছ এতিয়া কল কৰিম বিকাশ চেত্ৰীক তো আপোনালোকে চাওক লাইভ এইটো কল কৰি আছোঁ বিকাশ নেক্সট ৰিংগিং ৰিং হৈ আছে কামোৰটো পাব ৰিচিভ কৰাৰ লগে লগে কামোৰটো পাব আকৌ ট্ৰাই কৰিম बच्चे लोग फिर से ट्राई करते हैं हमारा विकास चेत्री भाई को तो देखते हैं रिसेप्ट करते हैं या नहीं तो रिकॉर्डिंग हुआ सही वाला हेलो हेलो विकास दा हने दादा माने कल करिलो মই বেছি মাৰি পৰা মানে এটা বিষয় দৰকাৰত কল কৰিছিলো মানে কল কৰিছো মোৰ দাদা এটা ডাঙৰ দোকান দিছে एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी মানে এইটো ইন্ডাস্ট্রি টাইপৰ হয় তো ইয়াৰ মানে নিজে ক্ৰিয়েট কৰা বস্তুবিলাক মানে বিক্ৰী কৰা হ'ব বহুত মানে ডাঙৰকে দিয়া হৈছে এতিয়ালৈকে ইনগ্ৰেশন কৰা হোৱা নাই মানে হেতুৱে ভাবিলো যে আপোনালোকক কম তো কিবা আপোনালোকে কয় আহিব লাগে তাৰ মানে এইটো বেছি মাৰি হয় এইটো আৰু বহুত ডাঙৰ হয় এতিয়ালৈকে মানে ওপেন কৰা হোৱা নাই তো ভাবিছো ইউটিউবাৰ সকলক মাতি কিনে যদি এইটো ওপেন কৰা হয় তেতিয়া বহুত ভাল হ'ব কিজানি আৰু অলপ প্ৰমোশনো লাগিব মানে তেনেকুৱা টাইপৰ ইউটিউবাৰ সকলক মানে আৰু মানে আপুনি মিলাব যিসকলক লৈ আহিব লাগে এইফালে ডিম্পুদা আছে ঠিক আছে মই জনাম মানে আৰু এটা কথা আছিল ইয়াতে কথাটো মানে হ'ল এয়া প্ৰমোশন কৰিব লাগিব এতিয়া পইচা পাতিও কথা আছে আপোনালোকে কিমান লাখ ডিমাণ্ড কৰে পিছত কৈ দিম এইটো এতিয়া ক'লে ভাল হ'ব নেকি এইটো মই দাদাৰ লগত আলোচনা কৰিব লাগিব আকৌ মইতো জনাই দিম তোমাক জনাই দিম তোমাক দিয়া এতিয়া মই বিজি হৈছো মানে মই তোমাক ভালকৈ পিছত ফোন কৰি জনাই দিম আৰু ডিম্পুদাহঁতকো কাটি দিছে তো দেখা যাওক আকৌ কল কৰিম তো গাইছ সি কলটো কাটি দিছে তো কামোৰটো পাইছে এতিয়া আকৌ কল কৰিম তাক অলপ বিজি আছে বোলে ক'ৰবাত সেইকাৰণে মানে বেয়া দেখি তথাপি হ'লেও প্ৰেংক কলটো কৰিব ওলাইছোঁ যদি এতিয়া বেয়া আৰু ভাল নাই তাক কল কৰিব লাগিব কামত দিবই লাগিব আকৌ কল কৰিছোঁ বিকাশ নেক্সট লেভেল তো কল চলি আছে দাদা একো যে নক'লে কলটো কাটি দিলে বিজি হৈছো ফোনটো কাটি দিছো বুজি পাব লাগে না মই কিবা এটা দৰকাৰী কাম কৰি আছো আপুনি কেতিয়া কল কৰিব অ'কে সি এতিয়া বৰ্তমান বিজি হৈ আছে মানে এইবিলাকৰ বিষয়ে কথা মানে নাপাতে ক'লে বাহিৰত আছে তো সি পূৰা চিৰিয়াছলি লৈছে ৰাতি কল কৰিব বিচাৰিলে মোক তো ৰাতি মানে কি এইটো আচলতে প্ৰেংক কল হয় সি এতিয়ালৈকে ধৰিব পৰা নাই চাওঁ ৰাতিত মানে কেতিয়া কল কৰে যদি আপোনালোকক দেখুৱাব পাৰোঁ তেতিয়া দেখুৱাম আৰু যদি নোৱাৰোঁ তেনেহ'লে ইমানতে ভিডিঅ'টো সামৰিম ইয়াতে মেইন কথাটো হ'ল সি এতিয়ালৈকে ধৰিবই পৰা নাই এইটো যে এটা প্ৰেংক কল
এতিয়া সি বিজি হৈ আছে, তাৰ কাৰণে আৰু কল নকৰোঁ। তো ভিডিঅ'টো কেনে পালে জনাব, আৰু যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, চব কৰিব। আৰু যদি দেখাব পাৰোঁ পিছৰ ক্লিপখিনি দেখুৱাম। साथ रहे हर हाल में तू, कोई साथ रहे ना चाहे, बिन तेरे एक पल यार गुजारूं, रब ना वो दिन ला